চাওক, আজি আমাৰ BPF দলৰ পৰা যিটো পুলিচ আমাৰ কোচিং কেম্প আমি অনুষ্ঠিত কৰিছিলোঁ, গোটেই BTCত 200টাকৈ অধিক আমাৰ চেণ্টাৰ আছিলে। আজি পুৰা ক্লোজিং চেৰেমনি আৰম্ভ হৈছে আৰু কালিও আছে। আমি আজি 5টা জিলাত ক্লোজিং চেৰেমনি আজি শেষ কৰিলোঁ। কালি আৰু বাকী 5টা জিলা বাকী থাকিব আমাৰ পাৰ্টি ডিষ্ট্ৰিক্ট হিচাপে। তো আজি মুছলপুৰ জিলাত আহি পেলাই খুব ভাল লাগিছে, কাৰণ ইয়াত কমেও 150জন শিক্ষক ইয়াত উপস্থিত হৈছে আৰু ভিন ভিন চেণ্টাৰৰ পৰা আহি কমেও 500জনমান ছাত্ৰ আহিছে। তেখেতসকলক আমি আজি শিক্ষকসকলক সন্মান জনাইছোঁ, সম্বৰ্ধনা জনাইছোঁ। তেখেতসকলে আমাৰ অনুৰোধ ক্ৰমে আজি নিজৰ নিজৰ ডিউটি পালন কৰিলে। ইয়াৰ কাৰণে আমি টিচাৰসকলক ধন্যবাদ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীক মৰম জনাইছোঁ, যাতে এখেতসকলে যাতে অনাগত যিটো মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ফাইনেল যাতে ভাল নম্বৰ পাই যাতে মানে উত্তীৰ্ণ হ'ব পাৰে। ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। মুঠতে আজি BPF দলৰ যিটো উদ্দেশ্য আৰু লক্ষ্য, আমাৰ BTC অঞ্চলৰ গুণগত শিক্ষা অভিযান হ'ব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এজন এজন মানৱ সম্পদ হৈ উঠি আহিব লাগে আৰু 5খন জিলা আমাৰ BTC অঞ্চলত যাতে যে অনাগত মেট্ৰিক পৰীক্ষাৰ যিটো ৰিজাল্টৰ তালিকা তাতে 1ৰ পৰা 5ত আমাৰ গোটেই 5টা জিলাত থাকে মানে নামবিলাক থাকে। ইয়াৰ আমাৰ এটা প্ৰচেষ্টা। চৰকাৰী স্কিম হিচাপে এনেকুৱা নাই আমাৰ কোচিং চেণ্টাৰৰ কাৰণে, কিন্তু আমাৰ যি চৰকাৰী যিবিলাক আঁচনি আছে, যে মেট্ৰিকৰ টপ 10 পালে আমি 5 লাখ টকা দিয়াৰ এটা আঁচনি আছে আৰু MIL ছাবজেক্টত MIL বড়ো, নেপালী বা অসমীয়া, বাংলা হ'ব পাৰে। তেখেতসকলক সৰ্ববৃহৎ নাম্বাৰ আমাৰ BTCৰ মাজত তেখেতসকলক আমি 3 লাখ টকা দিয়াৰ ব্যৱস্থা আমি কৰিম। আৰু আমাৰ হাগ্ৰামাচাৰ মহিলাৰ এটা আঁচনি কৰি আছে ব্যক্তিগতভাৱে, যি ল'ৰা ছোৱালী আজি IIT শেষ কৰিছে, NIT পৰীক্ষা শেষ কৰিছে, যে গৰীব দুখীয়া BPL ফেমিলিৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক 5 লাখ টকা, 3 লাখ টকা, 1 লাখ টকা এনেকৈ সাহায্য দি আছে, যাতে গৰীব দুখীয়াৰ ল'ৰা ছোৱালী হোৱা স্বত্তেও যাতে আমাৰ মানৱ সম্পদ যাতে আমি গঢ়িব পাৰোঁ, একেলগে ভৱিষ্যত আমি উজ্জ্বল কৰি তুলিব পাৰোঁ। এইটো হ'ল আমাৰ হাগ্ৰামা মহিলাৰ উদ্দেশ্য আৰু লক্ষ্য। আমাৰ স্কুল বন্ধ থাকে, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিব, মেট্ৰিক পৰীক্ষা ফাইনেল দিব। ইয়াৰ কাৰণে তেখেতসকলে 1 মাহ যাতে স্কুলত যিটো আমি কোৰ্চবিলাক আমি মেকআপ কৰিব নোৱাৰোঁ, সেইখিনি মেকআপ কৰিবৰ কাৰণে এইবিলাক কোচিং কেম্পৰ ব্যৱস্থাটো কৰা হৈছে। আৰু অনাগত দিনতো এই আমাৰ যিটো আঁচনি BPF দলৰ এইটো থাকি যাব। আৰু আমাৰ AD পৰীক্ষা বা UPSC কোচিং, APSC কোচিঙৰ কাৰণে, ষ্টাফ চিলেকশ্যনৰ কাৰণে, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ কাৰণেও আমাৰ কোচিং চেণ্টাৰবিলাক আৰম্ভ কৰা হ'ব। তো বহুত চৰকাৰী আঁচনিবিলাক আমাৰ আছে। আমাৰ উদ্দেশ্য হ'ল আমাৰ বিকশিত বড়োলেণ্ড আমি গঢ়িব লাগে, মডেল BTC আমি গঢ়িব লাগে। BTCত আমাৰ যুৱসকলে যাতে মানে সবেই এমপ্লয় হ'ব লাগে, এইটোৱে আমাৰ প্ৰচেষ্টা। আমাৰ প্ৰথম বছৰ আজি BTC চৰকাৰ আমি আঁচনিবিলাক লৈ থাকিম, যাতে আমাৰ যুৱসকলক যাতে প্ৰতিজনক নহ'লেও কমচে কম 50% আনএমপ্লয় ইউথক যাতে আমি কাম দিব পাৰোঁ, যাতে আমাৰ ল'ৰা ছোৱালীয়ে, আমাৰ নিবনুৱা যুৱ যুৱতীয়ে যাতে বহিৰাজ্যত গৈ পেলাই যাতে কাম কৰিব নালাগে। ইয়াৰ কাৰণে ব্যৱস্থাটো আমি মানে প্লেনিংবিলাক আমি কৰি আছোঁ।